और रास्तार মানে সাইডত যে এই সাইডৰ পোৰ্শনবিলাক খহি খহি গৈছে। মই দেখাম আগত লাগিলে মেনচাৰৰ কাৰণে এইখিনি ক্লিয়াৰ কৰি আছে যে বেলেগ যোনটো ৰাস্তাত যায় আমি সেইটো নাযাওঁ, আমি ডিফিকাল্ট ৰোডত যাম আৰু মানে একদম এডভেঞ্চাৰাছ ৰোডত যাম। বিদ্যুৎ এতিয়া অলপ আগত এইফালে পৰু পৰু অৱস্থা হৈ গৈছিল, মই ধৰি ৰখাইছোঁ। লাইফৰ প্ৰথমবাৰৰ কাৰণে গংগা নদীত গা ধুব আহিছোঁ, গংগা নদীত নামিবলৈ আহিছোঁ। মক্কেল যে মক্কেল এবে সব জায়গাতে এনেকুৱা এটা চাপৰি থাকেই। টাটা। বন্ধুসকল, আমি এতিয়া কোটৱাৰৰ পৰা ওলালোঁ। উত্তৰাখণ্ডৰ বৰ্ডাৰ কোটৱাৰত আমি আছিলোঁ, এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ। ভিৰ চাওক, বহুত ভিৰ। মানে কি বাছবিলাক ধৰি লওক দিল্লী বা এইফালে গৌৰীকুণ্ড সোণপ্ৰয়াগ এইফালে যায়, ইয়াৰ পৰাই যায়। চ' সেইটো কাৰণে বহুত ভিৰ হৈ যায় ইয়াত। টু 58 কিলোমিটাৰ। আজি 200 মাৰিম, 201 কিলোমিটাৰ মাৰি দিম আজি। বাকী কাইলৈ 58 মাৰি আমি গৌৰীকুণ্ড বুলি কয় জেগাটো, গৌৰীকুণ্ড যাম। গৌৰীকুণ্ডৰ পৰা আকৌ ট্ৰেকিং ষ্টাৰ্ট কৰি দিম। একদম ৰাতিপুৱা উঠিম। আজি যেনেকৈ আমি দেৰিকৈ উঠিছোঁ তেনেকৈ নহয়, 200 কিলোমিটাৰ সোনকালে পাই যামগৈ, সোনকালে শুই যাম আৰু সোনকালে উঠি পেলাই আমি ডাইৰেক্ট ষ্টাৰ্ট কৰি দিম। মানে কি অকণমান প্লেনটো চেঞ্জ আছে। আমি কৈছিলোঁ যে আজি আমি ক'ৰবাত ট্ৰেকিং ষ্টাৰ্ট কৰি দিম, কিন্তু অলপ ভাবিলোঁ যে যদি আমি সোনকালে উঠা নাই, আমি দেৰিকৈ উঠিছোঁ, দেৰিকৈ উঠি পেলাই যদি আমি যাওঁ, আকৌ যদি আবেলি হৈ যায়, ৰেজিষ্ট্ৰেশ্যন চেক কৰোঁতে বা চেকিং টেকিং এইবিলাকত ধৰি লওক আবেলি যদি হৈ যায়, তেতিয়া আমি ৰাতি আমি তেনেকৈ ট্ৰেক কৰিব নোৱাৰিম। আৰু এটা কথা, ভৰিকেইটা অলপ ৰেষ্ট দিয়েও হ'ব। আমি কণ্টিনিউ যদি ৰাইড কৰি এদিনো নৰখাকৈ, এদিনো ৰেষ্ট নকৰাকৈ আমি যদি ডাইৰেক্ট ট্ৰেকিং ষ্টাৰ্ট কৰি দিওঁ, তেনেহ'লে অলপ কষ্ট হ'ব, ভাগৰ লাগিব আৰু হয়তো অসুবিধাও হ'ব পাৰে। কিন্তু এতিয়া এয়া পাহাৰৰ ভিউ আহি গ'ল, চাওক পাহাৰৰ ভিউ আহি গ'ল। ৱেলকাম টু উত্তৰাখণ্ড। আমি কালি বৰ্ডাৰতে থাকিলোঁ কটৱাৰ। আমি এতিয়া পাহাৰ বগাই বগাই আহি আছোঁ আৰু ৰাস্তাবিলাক মানে কেনেকুৱা জানেনে, পূৰা শ্বাৰ্প টাৰ্ণিং, পাহাৰৰ এৰিয়া আৰু পাহাৰ কাটি কাটি ছাইডে 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 এনেকৈ কেনেকৈ বনাইছে আপোনালোকে জানেই। আৰু এইখন মোৰ এখন মটৰচাইকেল প্ৰথম আহিছে পাহাৰত, আৰু তাকো উত্তৰাখণ্ড দেৱকা নগৰী। আৰু ৰাস্তাৰ মানে ছাইডত যে এই ছাইডৰ পোৰ্শনবিলাক খহি খহি গৈছে। মই দেখাম আগত লাগিলে, খহি খহি চাওক, খহি খহি গৈছে। তাৰপিছত এনেকৈ মানে হেৰি কৰি দিছে। বহুত জেগা আছে এনেকুৱা খহি খহি যোৱা ৰাস্তা আছে। সেইটো কাৰণে অকণমান লাহে লাহে চলাব লাগিব, অলপ কেয়াৰফুলি চলাব লাগিব। মেনচাৰৰ কাৰণে এইখিনি ক্লিয়াৰ কৰি আছে। টাৰ্ণিং দেখিছে নাই কেনেকুৱা? সেইটো মেপত যে মই চাইছোঁ, এনেকুৱা 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 মানে এই জেগাত ইউ টাৰ্ণ, এইটো চাব। আৰু নিজৰ লেনত থাকিব লাগে এইবিলাক ৰাস্তাত হ'লে। চেইন টেইনবিলাক আজি মই ধুনীয়াকৈ টাইট কৰি ল'ব লাগিব দেই ওপৰত, নহ'লে ইয়াত বহুত চেইন ঢিলা হ'লে বহুত প্ৰব্লেম হৈ যাব। ডাইৰেক্ট আপ। আৰু এইফালে ইমান মানুহ নাহে। মই আপোনালোকৰ আগতে ভিডিঅ'ত কৈছোঁৱে যে বেলেগ যোনটো ৰাস্তাত যায় আমি সেইটো নাযাওঁ, আমি ডিফিকাল্ট ৰোডত যাম আৰু মানে একদম এডভেঞ্চাৰাছ ৰোডত যাম। এয়া চা, একোৱেই নাই, গোটেই পাহাৰ। এইফালে চালে মাথা ঘূৰাব, এইফালে চালে আকৌ লেণ্ডশ্লাইড হোৱাৰ ভয়। আৰু টাৰ্ণিংবিলাকত বেছি ভয় লাগে, কাৰণ ইফালে যদি ঘপককৈ গাড়ী এখন আহি যায় ৰং ছাইডত চেছ। আমিতো নিজৰ ছাইডতে গৈ আছোঁ, কিন্তু বেলেগ এখন গাড়ী যদি আমাৰ ৰং ছাইডত আহি যায় চাফা। আৰু আমি যোনটো ৰোড দি গৈ আছোঁ, এইটো ৰোড আপোনাৰ শ্ৰীনগৰ পায়। শ্ৰীনগৰ গম পায় নহয়, জম্মু এণ্ড কাশ্মীৰ। আমি জম্মু এণ্ড কাশ্মীৰতে মানে অকণমান সোমাম। শ্ৰীনগৰ হৈ পেলাই আমি আকৌ এইফালে ওলাই যাম। ৰাতিপুৱা মানে মানুহ এজনক সুধিছিলোঁ
যে কোনফালেদি যাম কেদাৰনাথ যোৱা ৰাস্তা কোনটো মানুহজনে ক'লে এইফালেদি যাবা ৰাস্তা ভাল ডাঙৰ বহল আৰু এইফালেদি যাবা ৰাস্তা ঠেক পূৰা টাৰ্ণিং আমি কোনটো চইচ কৰিলোঁ আপোনালোকে গম পালেই পাহাৰদি যদি আহি থাকে আৰু এনেকুৱা যদি এটা ভিউ পায় কাৰ ৰখিব মন নাযাব আমি ইয়াতে ৰখিলোঁ ৰখি পেলাই এতিয়া ফটো ভিডিঅ' ল'ম আপোনালোকে ইনষ্টাগ্ৰামত চাব আৰু বিদ্যুতে এতিয়া অলপ আগত এইফালে পৰু অৱস্থা হৈ গৈছিল মই ধৰি ৰখাইছোঁ ফটো উঠিবলৈ মানে ইমান এক্সাইটেড লাকিলি যে এইফালে ভৰি নিলা এইফালে অলপ ভাঙা আছে মানে মই আকৌ হাতত ধৰি টানি আনিছোঁ মানুহৰ পিছত গোট খাই গ'ল লেণ্ডশ্লাইডৰ কাৰণে বস্তুবিলাক মানে হেৰি হৈ ভাঙি গৈ আছে সেইটো কাৰণে এইবিলাক জেগাত আহিলে ফটো চটো মানে এক্সাইটমেণ্ট লেভেলটো বাঢ়ি যায় চ' অকণমান কণ্ট্ৰলত আপোনালোকক অলপ জুম কৰি দেখাই দিছোঁ মানুহৰ ঘৰ আছে ইয়াত আগত আৰু ইয়াতকৈ ভাল ভিউ আমি আগত পাম চ' গাইজ টাইম টু টাইম আমি চেইন স্প্ৰে কৰি আছোঁ উইথ মুতুল মানে চেইনডাল স্প্ৰে কৰি থাকিলে কি হয় প্ৰতি 500 কিলোমিটাৰ চলোৱাৰ লগে লগে আমি স্প্ৰে কৰোঁ চেইনত তেতিয়া গাড়ীখন স্মুথ চলায় আৰু চেইনডাল টাইট কৰা হৈ গ'ল এতিয়া জাষ্ট স্প্ৰেটো মাৰি দিব লাগে চ' গাইজ আপোনালোকক ভিউটো ভাল দেখাব লাগে লগতে আমি ভাল ভিউ পাব লাগে সেইটো কাৰণে উইণ্ড স্ক্ৰীণখন ধুনীয়াকৈ চাফা কৰি লৈছোঁ পানী দি পেলাই আৰু নাভাবিব এইটো মিনাৰেল ৱাটাৰ দি চাফা কৰিছোঁ ইমানো পইচা নাই মিনাৰেল ৱাটাৰ দি চাফা কৰিবলৈ ৰাস্তাত ভৰাইছিলোঁ পানী দি পেলাই দমকলৰ পৰা পানী নেচাৰেল ৱাটাৰ দি পেলাই আমি এইটো ধুনীয়াকৈ চাফা কৰি লৈছোঁ এখন কাৰণ ভিউটো ভাল আহিব লাগিব আৰু আমাৰ ষ্টিকাৰকেইটা ধুনীয়া জিলিকি আছে কেদাৰনাথ ৰাইড লগতে মোৰ পাৰ্চনেল ষ্টিকাৰ আপোনালোকে যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত পাই যাব দেখাই দিয়া ইনষ্টাগ্ৰাম আছে ফেচবুক আছে আৰু ইউটিউব আছে ইউটিউবতো ভিডিঅ' পাই আছে আপোনালোকে আৰু যদি ক'ৰবাত লগ পায় ষ্টিকাৰ ল'বলৈ নাপাহৰিব ষ্টিকাৰ পাই যাব যদি আপোনাক লাগে ষ্টিকাৰ ষ্টকত আছে লৈ ল'ব পাৰিব স্ক্ৰীনখন ধুনীয়াকৈ চাফা কৰি আমি ওলাই দিওঁ আমি যে এতিয়া আহি আছিলোঁ ৰাস্তাটো এইফালে আহিছিলোঁ এনেকৈ ওপৰেদি উঠি ঘূৰি এইফালে আহিছিলোঁ আৰু আজি এই ভিডিঅ'টোত আপোনালোকে ধুনীয়া জেগা দেখিব পাৰিব চবতকৈ বেছি মোৰ এক্সাইটমেণ্ট লাগি আছে দেৱ প্ৰয়াগৰ সংগম বুলি কয় যে দুখন নদী লগ লাগি গংগা নদী আহিছে সেইটোত বেছি মোৰ এক্সাইটমেণ্ট লাগি আছে যোনখন নদী লগ খাইছে এখন অলকানন্দ এখন ভাগীৰথী দুইখন নদী লগ খাই গংগা নদী হৈ ওলাই আহিছে চ' সেই জেগাটো আমি চাবলৈ মোৰ মানে বেছি এক্সাইটমেণ্ট লাগি আছে পাহাৰৰ নেশ্যনেল হাইৱে কেনেকুৱা হ'ব গম পাইছেনে এনেকুৱাই হ'ব এইটো 4 লেনটো বাদেই দিয়ক 2 লেনো নহয় ছিংগল লেন ইয়াতে এইফালৰ পৰাও মানুহ আহিব এইফালৰ পৰাও যাব লাগিব কিন্তু এইটো নেশ্যনেল হাইৱে হয় আৰু ইয়াত মানে কি ঘোঁৰা গাধক ইহঁতক বহুত ইউজ কৰে কিবা বস্তু কঢ়িয়াবৰ কাৰণে মানুহে কষ্ট হয় আৰু গাড়ী মটৰ নিবৰ কাৰণে কষ্টলি হৈ যায় কাৰণে এতিয়া ঘোঁৰা পুহি ঘোঁৰা পিঠিত দি পেলাই ট্ৰেন্সপৰ্ট কৰে আমি হৰিদ্বাৰ পাই গ'লোহি চাওক ওপৰত লিখা আছে উত্তৰাখণ্ড হৰিদ্বাৰ ইয়াতে আমি অলপ ক'ৰবাত জেগা এটা চাই পেলাই গাটো ধুই ল'ম আৰু এটা টেমা লৈ লৈছোঁ তাত মানে গংগা জল লৈ পেলাই ঘৰলৈ লৈ যাম এতিয়া চাওঁ ক'ত জেগা পাওঁ গা ধুবৰ কাৰণে বিজি ঘাট একেবাৰে নালাগে আমাক কাৰণ বাইক চাইক থ'ব লাগিব থৈ পেলাই ওচৰতে হ'লে আৰু ভাল নদীৰ কিনাৰতে হ'লে এইখন নদীৰ ছাইডত এইখিনি ঘাঁহ আছে কাৰণে আপোনালোকে দেখা নাই ছাইডতে নদী আমি মেপত চাই আহি আছোঁ যে গম পাইছোঁ চ' বন্ধুসকল আমি এইফালে এখন গংগা নদী পাৰত আহি পালোহি যেনে এটা বেলেগ লোকেশ্যনত আহিছিলোঁ মানে যিটো মেইন ঘাটলৈ অহা নাই মেইন ঘাটত বহুত ভিৰ হয় এইফালে বাইকখন থৈ দিছোঁ ধুনীয়াকৈ এইখিনি মানে ইমান এটা ভিৰ নহয়
ভিৰ নোহোৱাৰ কাৰণে ইয়াত আহিছোঁ। আপুনি বেক চাইডে চাব পাৰে ইমান মানুহ নাই। লাইফৰ প্ৰথমবাৰৰ কাৰণে গংগা নদীত গা ধুব আহিছোঁ, গংগা নদীত নামিবলৈ আহিছোঁ। যদি আপোনালোকে ওপৰত পোষ্টাৰবিলাক দেখিছে নহয়, এই ছাইডত লৈ আছে দেখিছে, NSUI কলেজৰ ইলেকশ্যন হয়, কেনেকুৱা লেভেলত হৈছে চাওকচোন। কলেজ ইলেকশ্যন হয়। আমি ফাইনেলি দেৱপ্ৰয়াগ পালোহি। দেৱপ্ৰয়াগত কি হৈছে আপোনালোকে গম পায়, দুখন নদী জইন হৈ পেলাই এখন নদী হৈ মানে গংগা হৈ পেলাই আগুৱাই গৈছেগৈ। চ' সেইটোৱে ভিউ পইণ্টটোত এতিয়া আহিছোঁ চাবৰ কাৰণে, পাইছোঁহি। এইটো চাওক, তলৰ পৰা চাওঁ নেকি? মক্কেল যে মক্কেল এবে, চব জেগাতে এনেকুৱা এটা চাপৰি থাকেই। হয়, একো নাই। এতিয়া আমি তললৈ গৈ আছোঁ, একদম ওচৰৰ পৰা আপোনালোকক দেখাম। আজিলৈকে চাগে তেনেকৈ আপোনালোকক কোনেও ভালকৈ দেখুওৱা নাই, একদম ওচৰৰ পৰা। মই আপোনালোকৰ কাৰণে ৰাস্তা দেখিছে, এনেকুৱা ৰাস্তা দি ৰিক্স লৈ পেলাই গৈ আছোঁ। এই বালি পূৰা স্কিড কৰিব পাৰে বাইক, হ'লেও গৈ আছোঁ একদম ওচৰৰ পৰা চাবৰ কাৰণে। মানে মেইন জেগাটো এইখিনিৰ পৰাহে হয়, কিন্তু আচলতে টুৰিষ্টসকলে সেই ওপৰৰ পৰাই চাই পেলাই থৈ পেলাই গুচি যায়গৈ। এইফালে নাহে, এইফালে আহিব লাগে। এইফালে আহি পেলাই ধুনীয়াকৈ এতিয়া ওচৰৰ পৰা চাব পাৰি। দেখাব এনেকৈ কোনোবাই আপোনালোকক? কওকচোন, কিমান ওচৰত আহি গ'লোঁ। এই জেগাটোত আহিবৰ কাৰণে মই বহুত এক্সাইটেড হৈ আছিলোঁ। আৰু চাওক আপোনালোকে বেক চাইডে এবাৰ দুখন নদী লগ খাই পেলাই পিছফালে গংগা নদী হৈ বৈ গৈছে। আমি অলপ আগত গা ধুই আহিছোঁ সেই গংগা নদীতেই। ইয়াৰ পৰা গংগা নদী ষ্টাৰ্ট হৈছে। আপোনালোকে দুখন নদী দেখিব পাৰিছে বেক চাইডে, এখন মটীয়া ৰঙৰ আৰু এখন ব্লু কালাৰ নদী। ব্লু কালাৰ নদীখন হৈছে ভাগীৰথী আৰু এইখন যোনখন মটীয়া ৰঙৰ এইখন হৈছে অলকানন্দা। এতিয়া আমি যেতিয়া ওপৰলৈ উঠি উঠি গৈ থাকিম, কেদাৰনাথৰ ফালে আমি যেতিয়া গৈ থাকিম, গুপ্তকাশীৰ ফালে যেতিয়া আমি গৈ থাকিম, আমি এই মটীয়া ৰঙৰ নদীখন অলকানন্দা হৈ পেলাই আমি কিনাৰে কিনাৰে আমি গৈ থাকিম। নাম্বাৰ প্লেট আছে, নাম্বাৰ প্লেট। সিহঁতৰ ৰজা নেকি? টাটা, বাই বাই। মই যখনি কৈছিলোঁ আপোনালোকক শ্ৰীনগৰ জম্মু এণ্ড কাশ্মীৰ যাম বুলি, আপোনালোকে চাগে সদায় জম্মু এণ্ড কাশ্মীৰ বুলি ভাবিছিল। বহুতে নাজানে, বহুতে জানেও। যদি জম্মু এণ্ড কাশ্মীৰ হোৱা হয়, আমি হিমাচল প্ৰদেশ পাৰ হৈ তাৰপিছত জম্মু এণ্ড কাশ্মীৰত সোমাবলগীয়া হ'ল হয়। কিন্তু ইয়াতো এখন আছে শ্ৰীনগৰ। এইখন টাউনত আমি আছোঁ, এখন শ্ৰীনগৰ বুলি কয়। লাহে লাহে আমি আগুৱাই গৈ আছোঁ। ছাইডত যোনখন নদী আছে আপোনালোকে ভালকৈ দেখা নাই। বিদ্যুৎ, তোমাক দায়িত্ব এটা দিছোঁ, ধুনীয়াকৈ অকণ ওপৰৰ পৰা ভিউ এটা লৈ লিবা আৰু ৰাইজক দেখাব লাগে। আৰু এইখন যোনখন আপুনি দেখি আছে, এইখন নদীখন অলকনন্দা নদী। এই অথনি যে ভাগীৰথী আৰু অলকনন্দা যে দেৱপ্ৰয়াগত সংগম হৈছিলে, সেই নদীখনে এইফালৰ পৰা গৈ আছে, ৰুদ্ৰপ্ৰয়াগ হৈ পেলাই গৈ আছে। এবাৰ ৰাস্তাটো চাওক না, পাহাৰৰ কিনাৰে 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 তালৈকে আমি এনেকৈ যে গৈছোঁ, আকৌ এনেকৈ ঘূৰি আহিব লাগিব। ইউ টাৰ্ণ মানে ক'বলৈ গ'লে। এইখিনি জেগা পালেহি আপোনালোকে দুটা ৰোড দেখিব, এইফালেদি যায় ৰুদ্ৰপ্ৰয়াগ, এইফালে আমি ৰুদ্ৰপ্ৰয়াগ বাইপাছ কৰি দিম। কাৰণ আমি এইফালে নাযাওঁ, আমি ডাইৰেক্ট গৈ আছোঁ সোণপ্ৰয়াগ। মোৰ কিনাৰ যোনখন নদী আছে আপোনালোকে গম পাইছে, অলপ আগত কৈছিলোঁ, অলকানন্দা ৰিভাৰ, অলকানন্দা নদী। আৰু যদি আপোনালোকে ৰুদ্ৰপ্ৰয়াগ হৈ যদি সোণপ্ৰয়াগ যাব বিচাৰে, তেনেহ'লে ওপৰৰ লেন দি আপোনালোকে যাব পাৰিব। আমি যিহেতু নাযাওঁ এইফালে, আমি সোনকালে পাবগৈ লাগে, চ' সেইটো কাৰণে তলত দি আমি বাইপাছ কৰি দিম। আৰু এইখন দলং, তলত অলকানন্দা ৰিভাৰ, তাৰ ওপৰত অলকানন্দা ৰিভাৰৰ ওপৰৰ ব্ৰিজখন দি আমি গৈ আছোঁ।
এইফালেদি আকৌ এনেকৈ গৈ যাবগৈ লাগিব বহুত দূৰৰ পৰা এনেকৈ মানুহে লাইন লৈ লৈ ৰখি আছে মোৰ এতিয়া লেণ্ডশ্লাইড আছে নেকি আমাৰ বাইক কাৰণে আমি সোনকালে আগলৈ যাবগৈ পাৰি আছোঁ जी जा सकते टू व्हीलर जा सकते हैं बढ़िया হৈছে কি লেণ্ডশ্লাইড নেকি হাইৱে বুলি ক'লে কেনেকুৱা আহে মনত কওকচোন বাৰু আপোনালোকে বহুত ডাঙৰ দুটা লেন থাকে এইটো নেশ্যনেল হাইৱে 107 এই মেপত আছে চাওক NH 107 এফালৰ পৰা যদি গাড়ী আহে ইফালৰ পৰা গাড়ী যাব নোৱাৰে ৰখাই থৈ দিয়ে মানে কি কৰিব এইবিলাক পাহাৰীয়া অঞ্চলত এনেকুৱাই লেন চলে বনালে হয় কিন্তু ইয়াত চাওক এই ডাঙৰ ডাঙৰ পাথৰ কাটি কাটি বনোৱা সহজ নহয় এইটো যে ৰাস্তা বনাইছে সেইটোৱে বহুত ডাঙৰ কথা জাষ্ট আহি আমি ৰুমত সোমালোঁ মই মুখখন ধুই পেলাই অকণ ফ্ৰেছ হ'লোঁ ৰুমটো লৈছোঁ আমি উখিমতত ইয়াৰ পৰা সোণপৰাগ প্ৰায় 40 কিলোমিটাৰ কাইলৈ আমি ৰাতিপুৱা 2টা বজাত উঠিব লাগিব তুমি যদি নুঠা মই এৰি থৈ গুচি যাম কিন্তু তোমাৰ ইয়াত নহ'লে মই এৰি থৈ গুচি যাম তুমি খোজকাঢ়ি খোজকাঢ়ি তালৈ গৈ থাকিবা তালৈ 22 কিলোমিটাৰ আৰু ইয়াৰ পৰা প্লাছ কৰি পেলাই অংক কৰি পেলাই যাবা আৰু বাকী সেইটোৱে এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ পেলাই কিবা খাবলৈ আছে যদি খাম খাই কৰি আমি শুম চৰি মই এডিটিং কৰিব লাগিব আপোনালোকক ডে টু ডে সদায় ডেইলি ভিডিঅ' দি আছোঁ আৰু দি থাকিম সেইটো টেনশ্যন ল'ব নালাগে খালি কেদাৰনাথ যাওঁতে লেপটপত যদি চাৰ্জ শেষ হৈ যায় দুদিনমান দেৰি হ'ব পাৰে অলপ কম্প্ৰমাইজ কৰিব কিন্তু ভিডিঅ' আহি আছে ৰুমত কাপোৰকেইটা থৈ ৰুমত ভালকৈ সোমোৱাই নাই খাবলৈ আহি গ'লোঁ কাৰণ ভোক লাগি আছে ভালকৈ খাই লৈছোঁ ৰুটি আৰু দালি ভাতকেইটা খায়ো খোজকাঢ়িব নোৱাৰিম ঘৰত 22 কিলোমিটাৰ খোজকাঢ়িব লাগিব ৰুটি ভাতো লাইট খানা আজি আপোনালোকক গোটেইখিনি দেখালোঁ দ্বীপ প্ৰয়াগ দেখালোঁ গংগাত গা ধুই পেলাই দেখালোঁ আপোনালোকক যদি আহে সোমাব নিশ্চয় আৰু গোটেইখিনি ডিটেইলছ মই আপোনালোকক দিলোঁৱে কেনেকৈ আহিব লাগে কেনেকৈ আহিব নালাগে আৰু বাকী এই ৰুমটো যোনটো দেখিছে সেইটো 500 টকা ৰুম বুলি নক'ব কোনেও কাৰণ ইয়াত এনেকুৱা জেগাত 500 টকা এটা ৰুম পাবলৈ বহুত ডাঙৰ কথা এনেকুৱা ৰুম পাবলৈ চ' আমি বহুত অলপ মাথা লগালোঁ ই একো কোৱা নাই চব মই কৈছোঁ ৰুমটো ধুনীয়া কিন্তু ৰুমটো ধুনীয়া চব মাথা মাৰি প্ৰথমতে 1200 টকা কৈছোঁ 1200 500 কৈছোঁ মই ঠিক আছে একো নাই আমি যেনেকৈ যোগাৰ দি চলি থাকিব লাগিব বাৰ্গেনিং কৰা আমাৰ তেজত আছে বাকী ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আজিলৈ মানে বাই বাই আকৌ লগ পাইছোঁ কাইলৈ ট্ৰেকিং কৰোঁতে